কষ্ট হয়, কিন্তু য'ত যেনেকৈ হাঁহিবলৈ চান্স পায় হাঁহি থাকিব। কেতিয়াবা কিবা এটা নতুন পাবলৈ সেইটো হেৰাই নেপেলাব যিটো আপোনাৰ আগৰ পৰাই আছে। আইনাখন মোৰ সকলোতকৈ ভাল বন্ধু, কিয়নো সি কেতিয়াও হাঁহি নিদিয়ে যেতিয়া মই কান্দো। এইটো জীৱন হয় ডাঙৰীয়া, দুখ কষ্ট নাপালে ঠিক হ'ব কেনেকৈ? আমি যিজন ব্যক্তিৰ বাবে কান্দো, প্ৰায় সেইজন ব্যক্তি আন মানুহৰ হয়। আপোন, মৰম, সময় আৰু কেয়াৰ, এইটো সেই সম্পত্তি হয় যিটো আপোনজনে মোৰ পৰা বিচাৰে। আত্মাইটো সদায় বুজি পায় ভাল কি হয়, জাষ্ট নিজৰ মনক বুজাবলৈহে। নিজকে ইমান জ্ঞানী বুলি কেতিয়াও নাভাবিব যে মানুহে আপোনাক পাগল বুলি ভাবে। যিজন ব্যক্তিয়ে নিজৰ মনৰ চিন্তা সলনি কৰিছে, সেইজন ব্যক্তি আহিবলগীয়া দিনত বদলি হৈ যাব। কিন্তু যিজন নিজৰ মনৰ চিন্তা সলনি নকৰে, সেইজন ব্যক্তি আহিবলগীয়া দিনত সেইটোৱেই হ'ব যিটো আজিকালি হৈ আছে। যিজনে গুচি গৈছে যাবলৈ দিয়ক, কেতিয়াও ঘূৰি নাচাব, নহ'লে আহিবলগীয়া জনক আপুনি হেৰাই পেলাব। সফলতা তেতিয়া পোৱা যায় যেতিয়া আমাৰ সপোন আমাৰ চিন্তাধাৰাতকৈ বহুত বেছি ডাঙৰ হয়। মাত্ৰ এইটোৱে চিন্তা কৰি মই সদায় যুদ্ধ কৰি আহিছোঁ। সূৰ্যৰ তাপ যিমানেই গৰম নহওক কিয়, সাগৰৰ পানী কেতিয়াও শুকাই নাযায়। ভাল দিন হাত সাবটি বহি থাকিলে পোৱা নাযায়। ভাল দিন পাবলৈ হ'লে বেয়া দিনৰ লগত সন্মুখীন হ'বই লাগিব। বিশ্বাস আৰু প্ৰেম এনেকুৱা এটা শক্তি, এই দুটাৰ এটা উৰি গ'লে আনটো এনেই নোহোৱা হৈ যায়। সুন্দৰতা অকল মনত ৰাখক, কিয়নো ফেচৱাছেৰে অকল মুখখনৰেহে চমক দেখা যায়, মানুহৰ মনটো নহয়।